নমস্কাৰ গাইজ, মই অৰূপ আৰু আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই চেনেল ETC ক্ৰেজিলৈ। আৰু আপোনালোক আমি জনাব পাই সুখী হৈছোঁ যে আমাৰ এইটো প্ৰথম চেনেল, নতুন চেনেল হয়। তো আমাক আপোনালোকে ছাপোৰ্ট কৰিব। তো আমি ইয়াত আপলোড কৰিম এক্সপেৰিমেণ্টেল ভিডিঅ', এণ্টাৰটেইনিং ভিডিঅ', টেকনিকেল ভিডিঅ', মানে যেনেকুৱা টাইপ ETC আৰু মানে আমি যেনেকৈ ভাল পাওঁ তেনেকৈ আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু আপুনি এইটো কথা ক'ব খুজিছোঁ যে এইকেইটা ভিডিঅ'ত আপুনি এটা কথা ক'ব খুজিছোঁ যে ইয়াত আপোনালোকে বহুত বস্তু শিকিবলৈ পাব। তো বলক আমি আজিৰ প্ৰথম এক্সপেৰিমেণ্টেল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক তো গাইজ, আমাৰ এই আজিৰ এক্সপেৰিমেণ্টত আমি ইউজ কৰিম, আমাৰ হাতত আছে এয়া জগমগ 3000, যিটোক আমি চুটলি বম বুলি কওঁ বা VIP বম বুলি কওঁ। আপোনাক দেখাই দিছোঁ যে আমাৰ বমটো এই এনেকুৱা টাইপৰ এটা আমি ইউজ কৰিম। আৰু আমি ইউজ কৰিম আজি আপোনালোকে আহি যাওক। আজি আমি এইটো ইউজ কৰিম, পানীত দিম। পানীত দিয়াৰ পিছত কেনেকৈ ৰিয়েকশ্যন হয় আমি চাম, আৰু কিমান মজা আহে আমি সেইটো চাম আজি। তো আহক আমি দি চাওঁ। অৰূপ দে তুমি জ্বলাই দেখুৱা। এইটো আমি এক্সপেৰিমেণ্ট এইটো কৰোঁ। তো আপোনালোকে চাব, মইতো লগাইকে পলাম গাইজ। তো গাইজ দেখিছে এক্সপেৰিমেণ্টটো আমি কিমান মজা হ'ল। পানীখিনি যেন একেবাৰে ওপৰৰ ফালে উঠিব খুজিছিলে। তো ভিডিঅ'টো যদি ভাল লাগিলে আপুনি লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো যদি এনেকুৱা ভিডিঅ' ইণ্টাৰেষ্টিং ভিডিঅ' আপুনি চাই থাকিব খোজে। আৰু তেতিয়ালৈকে আমি লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই, জয় অসম।